ঐ গেলা বাহিৰলৈ কি চাই আছ? নাই এনেই। ঐ গেলা বৰষুণটো চালা এইকেইদিন একেৰাহে দি আছে যে। তাকেহে চালা আনলিমিটেড পেক ভৰালে নিচাগে। হয় চাগে দেই। চালা ভাল ছোৱালী এজনী নেদেখা হলো। সঁচাকেও চালা এনেকে হলে নহব। বৰষুণলৈ তই ঠিক কথা কৈছ। লিখচোন লিখ, চিঠিখন লিখ। ঠিক আছে দে, মই চিঠিখন লিখি আনোগৈ দেই। যা যা যা, ভালকৈ লিখিবি দেই। হ'ব দে। লিখি আনিলো। দেচোন দে এবাৰ পঢ়ি চাওঁ। আমাৰ সকলোৰে মৰমৰ একেৰাহে আহি থকা বৰষুণ, তোমালৈ আমাৰ বিনম্ৰ অনুৰোধ যে তুমি এনিটাইম একেৰাহে আমাৰ মাজলৈ আহি আছা। সেয়েহে আমাৰ বহুত প্ৰব্লেম হৈছে। ৰাতিপুৱাৰ পৰা ৰাতি হোৱালৈকে যেনিয়ে যাওঁ মাথো তুমিয়েই। বাহ, কি লিখিছ তই, মজা। আৰু লিখিছো, পঢ়িছা আকৌ। বৰষুণ, তুমি আমাক নাই খাবলৈ শান্তি দিছা, নাই তুমি সাজি তোমাৰ যি ইচ্ছা তাকে কৰি আছা। বাবা, কি লিখিছ তই। তোমাৰ পানীৰ ফলত আমাৰ অসমৰ বিভিন্ন ঠাইত বানপানী হৈ গৈছে। গৰু ছাগলী হাঁহ কুকুৰা আদি উটুৱাই লৈ গৈছে। তোমাৰ যদি ইমানেই আহিব মন গৈছে তেন্তে তুমি মৰুভূমিত যোৱা। এইটো পিনে পঢ়িছো। তুমি আমাৰ অসমত ইমানকে আহিব নালাগে। গোটেই গাঁও অঞ্চল পানী পানী কৰি দিছা। তুমি বৰষুণ আহিছা, লগতে তুমি বতাহকো লগত আনিছা। সেয়েহে আমি ছাতি লৈ কলৈকো ওলাই যাব পৰা নাই। আমাৰ হাতৰ ছাতি আৰু মূৰৰ জাপি উৰাই লৈ গৈছে। ফলত আমাৰ জাঙিয়ালৈকে তিতি গৈছে। কি পইণ্ট লিখিছ। তুমিতো জানাই তুমি আহিলে আমি আমাৰ ৰ'দ ককাইদেউ কৰিবগৈ। সেয়েহে তুমি অহা বন্ধ হ'লে আমি আমাৰ ৰ'দ ককাইদেউ দেখিবলৈ পাম। আৰু লিখিছো চা। তুমিতো জানাই এতিয়া অসমত কিমান গৰম। সেয়েহে তুমি ৰাতি হোৱাৰ আগত কোনকণীয়াকৈ আহিবলৈ অনুৰোধ জনোৱা হ'ল। অন্যথা আমি তোমাৰ ওপৰত কেছ দিবলৈ বাধ্য হ'ম। এতিয়া আমনি কৰি থকা ল'ৰাটোক। বা কি চিঠি লিখিছ। এইখন বৰষুণে পঢ়ি পিনে নিশ্চয় আমাৰ কথা মানিব। মানিবই লাগিব, আমি কিমান কষ্ট পাইছো সেইটো আমিহে জানো।